নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে দৈৰে বনোৱা মুৰ্গীৰ মাংসৰ ৰেচিপিটো লৈ আহিছোঁ। গৰমে গৰমে এই মুৰ্গীৰ মাংসখন ভাতৰ লগত খাবলৈ বহুত বেছি জুতি লগা হয়। আশা ৰাখিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব বুলি, গতিকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। যিবোৰ দৰ্শক আজি প্ৰথমবাৰলৈকে মোৰ চেনেলত আহিছে, এইদৰে সুস্বাদু ৰেচিপিবোৰ চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটোও দবাই দিব, যাতে মই আপলোড কৰাৰ লগে লগে ৰেচিপিবোৰ আপোনালোকে গম পাই যায় আৰু চাব পাৰে। আহক তেনেহ'লে ফটাফট যোগাৰখিনি চাই লওঁ আৰু বনোৱা আৰম্ভ কৰোঁ আজিৰ এই জুতি লগা নতুন ৰেচিপিটো। প্ৰিয় দৰ্শক, দৈৰে বনোৱা মুৰ্গীৰ মাংসৰ কাৰণে আধা কিলো মুৰ্গীৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি ৰাখিছোঁ। এতিয়া ইয়াতে 150 গ্ৰাম দৈ মই যোগ কৰি দিম আৰু দৈখিনি খুব ভালদৰে মাংসখিনিত মিলাই দিম। হাতেৰেই কামটো কৰিব, বেছি ভালকৈ মিক্স কৰাত সুবিধা হ'ব। এয়া খুব ভালদৰে দৈখিনি মাংসত মিলাই দিলোঁ। এতিয়া আধা ঘণ্টাৰ কাৰণে ঢাকন দি এইখিনি মেৰিনেশ্যন হ'বলৈ ৰাখি দিলোঁ। এতিয়া 2টা মজলীয়া আকাৰৰ পিঁয়াজ এইদৰে দুখৰ কৰি কাটি লৈছোঁ। এমুঠি নহৰু লৈছোঁ আৰু আদাৰ সৰু 2 টুকুৰ লৈ লৈছোঁ। নহৰু অকণমান বেছি লাগে এই ৰেচিপিটোত, বৰ টেষ্টি হয়, অলপ বেছিকৈ নহৰু দিব। এতিয়া পিঁয়াজ, নহৰু আৰু আদাখিনি গ্ৰাইণ্ডিং জাৰটোত দি মিহি পেষ্ট এটা বনাই ল'লোঁ। মাংসখিনি আধা ঘণ্টা হৈ গৈছে মেৰিনেট কৰিব থৈ দিয়া দৈ দি। এতিয়া আধা ঘণ্টা পিছত এই পেষ্টটো ইয়াতে দি দিছোঁ আৰু পেষ্টটো দি পেলাই খুব ভালদৰে মিক্স কৰি দিম আৰু পুনৰবাৰ এইখিনি আধা ঘণ্টা মেৰিনেট কৰিবলৈ ৰাখি দিম। টোটেল মই মুৰ্গীৰ মাংসখিনি 1 ঘণ্টা মেৰিনেশ্যন হৈ যাব, দৈৰে আধা ঘণ্টা আৰু পিঁয়াজ নহৰুৰ পেষ্টটো দি পেলাই আকৌ আধা ঘণ্টা। এয়া গৰম মছলা লৈ লৈছোঁ, গোটা গৰম মছলা, 1 খিলা তেজপাত, 2টা ইলাচি, 4-5টা জালুক, 1 ইঞ্চিমানৰ ডালচেনি আৰু এয়া লং লৈছোঁ 2-4টা, আধা চামুচ সৰু চামুচেৰে গোটা জিৰা লৈছোঁ। 6 চামুচ ৰিফাইণ্ড অইল ভালদৰে গৰম কৰি লৈছোঁ। টেবুল চামুচেৰে দিছোঁ মই, তেল অকণমান বেছি লাগে। এতিয়া গোটা গৰম মছলাখিনি ইয়াতে দি দিছোঁ। 5 ছেকেণ্ডমান ভাজি ল'লোঁ। এতিয়া 2টা মজলীয়া আকাৰৰ পিঁয়াজ এইদৰে মিহি মিহিকৈ কাটি ৰাখিছোঁ। এইখিনি এতিয়া গেছৰ ফ্লেমটো চিমত ৰাখি ৰঙচুৱা হোৱালৈ ভাজি থাকিব লাগিব। এয়া চাওক, পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। 5 মিনিট লাগি গ'ল এইখিনি গেছটো চিম কৰি ৰাখি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া মেৰিনেশ্যন কৰি থোৱা মুৰ্গীৰ মাংসখিনি ইয়াতে যোগ কৰি দিছোঁ আৰু খুব ভালদৰে মিলাই দিম। গেছৰ ফ্লেমটো এতিয়া মই বঢ়াই দিছোঁ। খুব ভালদৰে মিলাই দিম এইখিনি তেল আৰু পিঁয়াজৰ লগত, যাতে ভালদৰে মিলি যায়। এয়া চাওক, আৰু এতিয়া গেছৰ ফ্লেমটো চিমত ৰাখি পেলাই 10 মিনিটৰ কাৰণে ঢাকন দি এইখিনি হ'বলৈ ৰাখি দিম। প্ৰিয় দৰ্শক, অতি সহজ ৰেচিপি, খাই বহুত বেছি জুতি পাব। গতিকে ৰেচিপিটো চাই ভাল পাই যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। এয়া 10 মিনিট হৈ গ'ল। 10 মিনিটৰ পিছত ঢাকন খুলি দেখাইছোঁ। অকণমানো মই পানী যোগ কৰা নাই, কিন্তু দৈৰ কাৰণে খুব সুন্দৰভাৱে পানী উঠি আহিছে। জোখমতে নিমখ দিছোঁ, সৰু চামুচেৰে আধা চামুচ হালধি, সৰু চামুচেৰে 1 চামুচ ধনিয়াৰ গুড়ি আৰু সৰু চামুচেৰে 1 চামুচ জিৰাৰ গুড়ি দিছোঁ। শুকান জলকীয়াৰ গুড়ি সৰু চামুচেৰে আধা চামুচ দিছোঁ মই। আপোনালোকে যদি শুকান জলকীয়াৰ গুড়ি ব্যৱহাৰ নকৰে, কেঁচা জলকীয়া বটি পেষ্ট বনায়ো দিব পাৰে। এইখিনি সময়তে দি দিব। মছলাখিনি ভালদৰে মিলাই দিম। এতিয়া গেছৰ ফ্লেমটো চিমত ৰাখি পুনৰ 10 মিনিটৰ কাৰণে মাংসখিনি সিজিবলৈ থ'ম। দহ মিনিট পিছত ঢাকন খুলি দেখাইছোঁ। মাংসখিনি সুন্দৰভাৱে সিজি আহিছে। ভালদৰে লৰাচৰা কৰি দিম। পানীখিনিও নিজে নিজে শুহি গৈছে, খুব সুন্দৰভাৱে সিজিছে। আৰু এতিয়া মন পচন্দৰ যিকোনো ভাল ব্ৰেণ্ডৰ চিকেন মছলা ইয়াতে যোগ কৰি দিব। সৰু চামুচেৰে 1 চামুচ চিকেন মছলা দিছোঁ। ভালদৰে মিলাই দিম আৰু 5 মিনিটৰ কাৰণে ঢাকন ৰাখি এইখিনি পুনৰবাৰ সিজিবলৈ থ'লোঁ। এয়া 5 মিনিট পিছত আপোনালোকক দেখাই দিছোঁ। মাংসৰ পানীখিনি নোহোৱা হৈ গৈছে, মাংসখিনি সুন্দৰভাৱে সিজিছে। এতিয়া আধা কাপ গৰম পানী মই ইয়াতে যোগ কৰিছোঁ। মেৰিনেট কৰি থোৱা দৈৰ বাচনটো পখালি পেলাই পানীখিনি ইয়াতে দি দিছোঁ। দৈ অকণমান লাগি আছিলে।
এতিয়া এইখিনি 10 মিনিটৰ কাৰণে ঢাকন নিদিয়াকৈ হ'বলৈ থলোঁ। এয়া 10 মিনিট পিছত আপোনালোকে দেখিব পাৰিছে খুব সুন্দৰভাৱে গ্ৰেভিটো হৈ পৰিছে। মই গেছ বন্ধ কৰি দিলোঁ আৰু গৰমে গৰমে আপোনালোকক আজি দৈৰে বনোৱা মুৰ্গীৰ মাংস পৰিৱেশন কৰি দেখাম। আপোনালোকে দেখিলেনে প্ৰিয় দৰ্শক, কম সময়তে অতি সহজ পদ্ধতিত সুস্বাদু দৈৰে বনোৱা মুৰ্গীৰ মাংস গৰমে গৰমে ভাতৰ লগত খাবলৈ একেবাৰে ৰেডি হৈ পৰিছে। আশা ৰাখিছোঁ আজিৰ ৰেচিপিটো চাই অতি সোনকালে আপোনালোকে এইদৰে মাংসখন বনাই খাব এবাৰ, আৰু খাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিবলৈ যাতে একেবাৰে নাপাহৰে। আশা ৰাখিছোঁ ৰেচিপিটো ভাল পাইছে বুলি, গতিকে লাইক আৰু শ্বেয়াৰ কৰিবলৈও যাতে নাপাহৰে। আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন সুস্বাদু ৰেচিপিৰ সৈতে। ধন্যবাদ।